like you. Be strong to hold the powers of the sun. To dream, believe in strength now. Hello guys, এতিয়া আছোঁ মই জিমৰ ওপৰত আৰু ৱৰ্কআউট কৰা হৈ গ'ল। চ' কি কৰিলোঁ ভিডিঅ'ত আপোনালোকে দেখা পাই যাব। আৰু বহুত বতাহ মাৰি আছে, বহুত ধুনীয়া বতাহ এটা মাৰি আছে আৰু বতৰ ইমান ভাল নহয়, পূৰা বৰষুণৰ বতৰ অসমত বৰ্তমান। এতিয়া দেখিছে পূৰা পানী হৈ আছে ওপৰত, পূৰা ছাতৰ ওপৰত। চ' আজি মোৰ হয় 62 নম্বৰ দিন আৰু বাকী আছে 38টা দিন। আৰু আজিৰ পৰা মোৰ নতুন ৱৰ্কআউট প্লেন আৰু ডায়েট প্লেন মই বনালোঁ অলৰেডি। চ' আজিৰ পৰা ডায়েট প্লেন ৱৰ্কআউট প্লেন দুটাই হ'ব মোৰ নতুন। চ' ডায়েট প্লেনত কমপ্লিট কিছুমান ফুড কিছুমান চেঞ্জ কৰিছোঁ আৰু ৱৰ্কআউট প্লেনত ৱৰ্কআউটটো সেইখিনিয়ে থাকিব, আপোনাৰ বেঞ্চ প্ৰেছ থাকিব, ডেডলিফ্ট, স্কোৱাট এইখিনিতো থাকিবই, বাট মমেণ্টামবিলাক চেঞ্জ কৰি দিছোঁ আৰু যিটো টাইম গেপৰ যিটো ডিউৰেশ্যন হ'ব সেইখিনি চেঞ্জ কৰিছোঁ। আৰু কি চেঞ্জ কৰিছোঁ ভালকৈ বুজাই ক'ম ঘৰলৈ গৈ। চ' বডি চেঞ্জ হৈছে নাই কমেণ্ট কৰি থাকিলে ভাল লাগে, ভিডিঅ' বনাবলৈ মন যায়, এক্সাইটেড হৈ থাকোঁ। আৰু আজি হৈ গ'ল পূৰাপূৰি 62 দিন আৰু 62 দিনৰ বডি চাওক আৰু বাকী আছে 38টা দিন। এই 38টা দিনত বৰ্তমান যিটো আছোঁ, বৰ্তমান যিটো বডি আছে, ইয়াৰ পৰা মোৰ বডিটো ক'ত লৈ যাম ভিডিঅ'বিলাক চাই থাকক। আৰু বৰ্তমান ৱেইট আছে 91। অলৰেডি 91 মই 55 নম্বৰ দিনতে চাগে এচিভ কৰিছোঁ। যোৱা সপ্তাহে মই এচিভ কৰিলোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু এইকেইদিন ইমান এটা ৱেইট মোৰ গেইন হোৱা নাই, মই ফুল ফ'কাছ দিবলৈ চেষ্টা কৰিম আৰু মোৰ 100% দিম আৰু মোৰ বডিটোক যিমান পাৰোঁ ট্ৰান্সফৰ্ম কৰিম। আৰু চেলেঞ্জ মোৰ নিজৰ লগত আছে, কাৰো লগত নাই। চ' যি কৰিম নিজৰ কাৰণে কৰিম আৰু পূৰা ফ'কাছ থাকিম। চ' মোৰ ৱৰ্কআউট হৈ গ'ল ফিনিছ, বাট কি ৱৰ্কআউট কৰিলোঁ আপোনালোকে চাওক। আৰু তাৰপিছত মই যাম ঘৰলৈ আৰু ঘৰত গৈ পেলাই মই আপোনালোকক এক্সপ্লেইন কৰিম যে মোৰ আজিৰ পৰা ৱৰ্কআউট প্লেন কি হ'ব আৰু কেনেকৈ কৰিম, প্লাছ ডায়েট প্লেনটো কি হ'ব। আৰু অলপ মোৰ চাইকেলটো মই অলপ চেঞ্জ কৰিছোঁ। চ' চাইকেলত কি লৈ আছোঁ গোটেইখিনি আপোনালোকক ধুনীয়াকৈ মই জনাম। এতিয়া ব'লক ৱৰ্কআউট কি কৰিছোঁ চাওক, তাৰপিছত ঘৰলৈ যাম। চ' ঘৰত লগ পাই আছোঁ। চ' মাৰি আছোঁ ডেডলিফ্ট, এইটো লাষ্টৰ ছেটছ। চ' কিমান মাৰি আছোঁ 40, 20, 60, 75, 85, 170 প্লাছ 20, 190 কেজি। বেছি নাই মৰা কাৰণ 6টা বা 8টা ৰেপছ মাৰিম। চ' ৱেইট আছে 190। চ' ভিডিঅ'টো চাই থাকক কেনেকৈ লিফ্ট কৰোঁ 190 কেজি। Come on. One more, come on.